মোবাইল মানে মোবাইলটো ল'বই লাগিব যেনেকৈ নহওক সেইকাৰণে মোবাইলকেইটা এক্সচেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু 3-4টামান আছিলে বেলেগক দিয়া গৈছে। হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আজি হৈছে 21 জুন। মই 21 জুনৰ দিনাখন ভিডিঅ'টো বনাই আছোঁ। 21 জুনটো মানে মোৰ কাৰণে খুব বিশেষ দিন হয়। কিয় বিশেষ দিন হয় সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। বাৰু যি কি নহওক আজি বতৰটো অলপ ৰ'দ দিছে, কিন্তু ৰ'দ দিলে কি হ'ব, সদায় এনেকুৱা কৰে দিনটো অলপ ৰ'দ দিব আৰু সন্ধিয়াৰ পৰা যি বৰষুণ দিব নেৰা গোটেই ৰাতি নন ষ্টপ। আজি মানে মই এটা মোবাইল কিনিব যাম বুলি ভাবিছোঁ। বতৰটো এনেকৈ ভালে থাকিলে ভাল আছিলে। মই এতিয়া ভিডিঅ'টো দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ভাত পানী আজি সোনকালে খাই উঠিলোঁ। তাকে মোবাইলটো কাৰ মোবাইল হয় সেইটো আপোনালোকে ভিডিঅ'টো চাব লাগিব। আমাৰ ঘৰত মানে বহুতকেইটা মোবাইল আছে ব্যৱহাৰ নকৰা। মোবাইলকেইটা এক্সচেঞ্জ কৰি এটা নতুন মোবাইল আনিম বুলি ভাবিছোঁ। মোবাইলটো মানে খুব ইম্পৰ্টেণ্ট হৈ আছে, এটা ভাল মোবাইল খুব ইম্পৰ্টেণ্ট হৈছে। বেয়া মোবাইলৰ অভাৱ নাই, সেইকাৰণে ভাবিছোঁ মোবাইল এটা আজি যেনেকৈ নহওক কিনিব লাগিবই। বৰষুণ দিলেও মানে ছাতি লৈ হ'লেও যাম আজি। একে মোবাইলটো কিয় কিনি আনো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বাৰু যি কি নহওক এতিয়া মোবাইল কেইটা আছে মোৰ তাত সকলোখিনি আপোনালোকক দেখাই আছোঁ। এইকেইটাই হৈছে আমাৰ ঘৰত থকা ব্যৱহাৰ নোহোৱা মোবাইলকেইটা। এইকেইটা এক্সচেঞ্জ কৰিম বুলি ভাবিছোঁ। আৰু 3-4টামান আছিলে বেলেগক দিয়া গৈছে সেইকেইটা, আৰু এইকেইটা ঘৰত আছিলে। এইকেইটা মোবাইলে মোৰ কাৰণে মেমৰেবল হয়, মানে এটা এটা স্মৃতি জড়িত হৈ আছে এটা মোবাইলত। এইটো নকিয়া, এইটো দেউতাই ছেকেণ্ড বা থাৰ্ড মোবাইল হ'ব আৰু দেউতাৰ। এইটো 2006 মানত লৈছিলে। এইটো মোবাইল 4-5 বছৰ চলাই এইটো লৈছিলে দেউতাই। 2009 মানত এইটো লৈছিলে। এইটো তাৰপিছত মাক দিছিলে আৰু এইটো দেউতাই 2009 মানত লৈছিলে। এইটো ভিভ' হয়। এইটো কিন্তু বহুত ভাল হয়। মই যোৱা 3-4 বছৰ আগলৈকে এইটো মোবাইলত মানে গান শুনা কৰিছিলোঁ আৰু মোক ধুনীয়া লাগে। ধুনীয়া মোবাইলটো চাওকচোন। মোৰ মানে বেটৰ এইটো দেউতাৰ আছিলে। তাৰপিছত এইটো হৈছে দাদাৰ দাদাৰ আছিলে MI। এইটো কিন্তু বহুত চাৰ্জিঙৰ বহুত ভাল আছে। 2015 মানত 2015 পৰা 2023 চলি আছে। 7 বছৰমান এইটো ইউজ কৰিছে। কি নহওক এতিয়া নতুনকৈ ল'লে এইটো এতিয়া পুৰণা হৈ গ'ল আৰু চবকেইটাৰে মেমৰি আছে মানে। আৰু এইটো হৈছে মোৰ ফাৰ্ষ্ট মোবাইল। 2012 দিছিলে এই মোবাইলটো। 2012 মানে আমি উৰিষ্যা গৈছিলোঁ। তাৰ আগত এই মোবাইলটো মোক দিছিলে দেউতাই গিফ্ট। তাৰপিছত 2014ত এইটো মোৰ স্ক্ৰীন টাচ প্ৰথমটো মোবাইল। এইটো দিছিলে দেউতাই 2014ত টাচ মোবাইল। এইটো মাইক্ৰ'মেক্স, এতিয়াতো নোহোৱাই হৈছে মাইক্ৰ'মেক্স মোবাইল। এইটো চলালোঁ। 17ত এইটো লৈছিলোঁ লেন'ভ' K8+। এইটো মডেল মনত আছে মোৰ। এইটো খুব ভাল আছিলে। এইটো দাদাই দিছিলে অনলাইন কৰি। এইটো চাৰ্জটো অলপ কমি গৈছিলে পিছত, সেইকাৰণে মই এইটো চেঞ্জ কৰি মই যেতিয়া ভিডিঅ' কৰি আছোঁ সেইটো লৈছোঁ। মানে 2021ত এইকেইটা মেমৰেবল হয়। এয়াই আছিলে আমাৰ ইমানকেইটা মোবাইল, কিন্তু এক্সচেঞ্জ হয় নে নহয় সেইটো নাজানো বাৰু। এতিয়া নিলেহে গম পাম। এতিয়া মোবাইলটো লৈ আহোঁ। এতিয়া নাযাওঁ বাৰু, অলপ দেৰিকৈ যাম। মোবাইলটো লৈ আহি কি মোবাইল লওঁ সেইখিনি আপোনালোকক দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এতিয়া বনাব আহিছোঁ এয়া বেয়া বস্তু, কিন্তু আজি বহুত খাব ইচ্ছা গৈছে। বতৰ বেয়া থাকিলে এইবিলাক খাব খুব ইচ্ছা যায়। তাকে মাক সুধিলোঁ, মাও খাম বুলি ক'লে। সেইকাৰণে এতিয়া বনাই মা আৰু মই খাম। পিঁয়াজ কাটি থৈছোঁ। বেলেগ একো চব্জিয়ে নাই, সেইকাৰণে আলু দিলে ভাল নালাগে, অকল আলুৱে আছিলে ঘৰত। সেইকাৰণে অকল পিঁয়াজেৰে বনাম। পিঁয়াজ আৰু এটা জ্বলা। আৰু মায়ে এইফালে মোক আম কাটি দিছে খাবলৈ। কেৰাহী বহাই দিছোঁ। আৰু এয়া কণী, মা বোলে কণী খাই লগত। তাকে বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া কমপ্লিট হৈ গ'ল চাওমিন। খাওঁ এতিয়া, ভোক লাগিছে বহুত। মোবাইল নিব গৈ আছোঁ এয়া বৰষুণত তিতি, কাৰণ আজি মোবাইলটো ল'বই লাগিব যেনেকৈ নহওক। সেইকাৰণে গৈ আছোঁ বৰষুণত তিতি হ'লেও। এয়া বানপানী হৈ গৈছে আমাৰ ইয়াতে। উপায় নাই আৰু, কি লেতেৰা পানী। গৈ উঠি আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া মোবাইলৰ দোকান আহি পালোঁ।
চাৰিটা মোবাইল ৰিটাৰ্ণ কৰিছে, নলয় আৰু। এইটো এটাহে ল'ব আৰু এইটো এটা ল'ব। এতিয়া এইটো মোবাইল ল'ব খুজিছে আৰু এইটো অপ' 67 মডেল। ভাল লাগিছে মোবাইলটো। হেল্ল', আহি পালোঁ মোবাইল কিনি। ইমান মানে বৰষুণ, বাপৰে, মানে যোৱাৰ পৰা বৰষুণ পাইছোঁ আজি। বৰষুণলৈ ৰখোতে মোৰ 4:30 ঘৰতে বাজিছে। তাৰপিছত গৈ পিনে এক্সচেঞ্জ কৰা এইবিলাক কিবা কিবি চাইছে, কোনটো ল'ব কোনটো নল'ব, সেনেকৈ 3টা মোবাইলহে মাত্ৰ ল'লে, বাকীকেইটা ঘূৰাই দিছে। এইকেইটা মানে এতিয়া নচলে, মডেলে নাই এইকেইটাৰ। আপোনালোকক এতিয়া মোবাইলটো দেখাই আছোঁ। এইটো অপ' A57। মোবাইলটো বৰ ভাল লাগিছে, ব্লেক কালাৰ। ভাল লাগিছেনে? তাতে চব ঠিক কৰি দিছে আৰু অন কৰিছোঁ। এইটো অপ' A57 ব্লেক কালাৰটো খুব ভাল লাগিল। 2টা কালাৰ আছিলে, এটা কালাৰটো এইটো কালাৰে আছিলে, ওপৰৰ যিটো কালাৰ আছিলে সেইটোৱে আছিলে। মোৰ ব্লেকটো বেছি ভাল লাগিলে, সেইকাৰণে ব্লেকটো আনিছোঁ। এতিয়া মোবাইলটো কাৰ সেইটো আপোনালোকক জনাই দিওঁ। মোবাইলটো হৈছে মাৰ কাৰণে আনিছোঁ আজি মোবাইলটো। কাৰণটো হৈছে মাৰ আজি জন্মদিন। মোবাইলটো মই দিয়া নাই, দেউতাই দিছে। মাৰ যিটো আগৰ মোবাইল আছিলে সেইটোৰ ডিছপ্লে, চাউণ্ড, স্পীকাৰ গোটেইখিনি বেয়া হৈ গৈছিলে। মা মানে ইউটিউবত ভিডিঅ' চাই কাৰণে স্পীকাৰটো বেয়া হৈছে, চাউণ্ড কোৱালিটিটো খুব বেয়া আহিছিলে। সেইকাৰণে দেউতাই ক'লে যে জন্মদিন আহি আছে, যিহেতু জন্মদিনৰ দিনাখনে মোবাইলটো দি দিয়া, এনেকৈ ক'লে। সেইকাৰণে আজি দেউতাৰ ফালৰ পৰা উপহাৰ স্বৰূপে মোবাইলটো দিয়া গৈছে আৰু মই। আৰু সেইকাৰণে আজি যেনেকৈ নহওক লৈ আহিলোঁ, বৰষুণ চৰষুণ যিয়ে নহওক কিয়। আপোনালোকে মাক যেন সকলোৱে আশীৰ্বাদ দিয়ে, মা যেন সদায় ভালে কুশলে থাকে, সুস্বাস্থ্যকৰ হৈ থাকে, সকলোৱে আশীৰ্বাদ দিব মাক। আমাৰ ঘৰত এটাই নিয়ম, আমাৰ জন্মদিন বুলি ক'লে মাহঁতে সৰুৰ পৰা দেখি আহিছোঁ আপোনাৰ শৰাই আগবঢ়াব আৰু ভকত কেইজনমান মাতি ভগৱত পাঠ কৰে। সৰুৰ পৰা এতিয়ালৈকে, আনকি আমি ঘৰত নাথাকিলেও মাহঁতে সেনেকৈ মানে আমাৰ জন্মদিনটো পালন কৰে। কেক চেক এইবিলাক আমাৰ ঘৰত ইমান নচলে আৰু। তাকে আমি এতিয়া মাহঁতৰ কাৰণে একোৱেই কৰিব পৰা নাই, কিন্তু যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা সৰু সুৰাকৈ অলপ হ'লেও চেলিব্ৰেশ্যন কৰিব চেষ্টা কৰোঁ। তাকে ৰাতিপুৱা অলপ ক্ষীৰ বনাই ভগৱানৰ আগত আগবঢ়াইছিলোঁ সেইখিনি। আৰু বতৰটো ইমান বেয়া আছিলে, একো বেলেগ যোগাৰ কৰিব নহ'ল। আৰু যিহেতু ঘৰত মা আৰু মই অকলে আছোঁ, বিশেষ একো কৰিব নহ'ল। সৰুকৈ এটা কেক আনিছোঁ, মা পেষ্ট্ৰি খাই খুব ভাল পায়, সেইকাৰণে সৰুকৈ এটা কেক আনিছোঁ। সেইখিনিয়ে আজি বাৰ্থডে বুলি। তাকে মাৰ গাটো ইমান ভাল নহয় বাৰু। যি কি নহওক, ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। Abrázame toda la noche, no nos queda mucho tiempo más. No quiero perder lo que queda. Seguimos siempre la pasión y confiamos solo en el amor. Yeah. No quiero perder lo que queda. Y más, ay, ay.